নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই এখন কিতাপৰ ওপৰত দুআষাৰমান ক'বলৈ ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো যাতে সকলোৱে শেষলৈ চাই থাকে তাৰ বাবে অনুৰোধ জনালোঁ। আজি মই ক'ব বিচৰা কিতাপখন হ'ল জুবিন গাৰ্গ ইত্যাদি জোনাক যুগান্তৰ পৰা বেটুপাতটো কিতাপখনৰ এনেধৰণে আপোনালোকে চাব পাৰে। এই কিতাপখন মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। এই কিতাপখন পাব্লিছ হৈছিল 2015 চনত। জুবিন গাৰ্গ ফেষ্টিভেল হৈছিল নৱেম্বৰ মাহত নগাঁও জিলাত নেহৰুবালিত। তেতিয়া এই কিতাপখন প্ৰকাশ কৰিছিলে প্ৰকাশকে, সম্পাদনা কৰিছিলে জোনাক যুগান্তৰ পৰাই। কিতাপখন এখন জুবিন গাৰ্গৰ জীৱনৰ ভিত্তিক কিতাপ। এই কিতাপখন আপোনালোকে সকলোৱে পঢ়িব পাৰে, কাৰণ আজিকালি অসম তথা ভাৰতত জুবিন গাৰ্গ এজন আইডল। জুবিন গাৰ্গ সকলোৱে সাৰ্থক। জুবিন গাৰ্গক নৱপ্ৰজন্মই বহুত ভাল পায়। জুবিন গাৰ্গৰ বিষয়ে এই কিতাপখন পঢ়ি আপুনি বিভিন্ন ধৰণৰ জুবিন গাৰ্গে কিদৰে ষ্ট্ৰাগল কৰি আজি এইটো অৱস্থাত উপস্থিত হৈছেই সেই কথাখিনি জানিব পাৰে। জুবিন গাৰ্গৰ নজনা আৰু বহুতো কথা জানিব পাৰিব। জুবিন গাৰ্গৰ বিভিন্ন শুভাকাংক্ষীয়ে ইয়াত কিতাপখন লিখিছে। জুবিন গাৰ্গৰ কথা বৰ্ণনা কৰি জুবিন গাৰ্গৰ সাংগীতিক জীৱনৰ বিভিন্নজন সংগীবৃন্দও ইয়াত সুন্দৰভাৱে কথাবোৰ লিখিছে। মই কিতাপখন পঢ়ি যথেষ্ট ভাল পালোঁ, আৰু আপোনালোকেও যাতে পঢ়ি এই কিতাপখন পঢ়িব পাৰে বা কিনি পঢ়িব পাৰে। কিতাপখনৰ দাম বৰ বেছি নহয়, 150 টকা। মই কিতাপখন বহুত দিনৰ পৰা বিচাৰিছিলোঁ, কাৰণ ময়ো এজন জুবিন গাৰ্গক ভাল অনুগামী বুলি ভাবোঁ। জুবিন গাৰ্গক মই ভগৱান বা জুবিন গাৰ্গক মোৰ আদৰ্শৱান ব্যক্তি। হয়, কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গে ক'ৰবাত দুই এটা বিতৰ্কমূলক কাম কৰে, কিন্তু সেই বিতৰ্কৰ মূৰত আমি কি কৰোঁ, অযথা এসোপা বিতৰ্ক কৰি দিওঁ। কিন্তু সেইখিনি ইমান কৰা উচিত নহয়। এই কিতাপখন পঢ়ি মই সেই কথাখিনি গম পাইছোঁ। আজি কি হয়, জুবিন গাৰ্গে ক'ৰবাত কিবা এটা কৰিলে মিডিয়াই সেইটোকে ইমান টেলিকাষ্ট কৰি থাকে, বা ৰাইজে মানুহে ফেচবুকত ইমান বা ক'ৰবাত কি ওলাই থাকে, বিতৰ্ক হৈ থাকে। কিন্তু এই কথাখিনি আমাৰ জুবিন গাৰ্গক যথেষ্টখিনি প্ৰভাৱান্বিত কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিশীলতাক অলপ বাধা আৰোপ কৰে। জুবিন গাৰ্গো এজন মানুহে, তেওঁৰ অন্তৰ আছে, গতিকে তেওঁ কেতিয়াবা হয়তো দুখ লাগি চাগে এনেখিনি কথা বা কিবা কাৰণে। কিন্তু জুবিন গাৰ্গে এনেকুৱা কিছুমান পৰিস্থিতিত পৰি এনেকুৱা কামবোৰ কৰিবলগীয়া হয়। কেতিয়াবা ক'ৰবাত পুলিচে মানুহক মাৰি আছে, তেতিয়া পুলিচক কিবা এষাৰ ক'বলগীয়া হয়, তেনেকুৱাতো ক'ৰবাত বিতৰ্ক হৈ যায়। আৰু কিবাকিবি ইয়াত সুন্দৰ কিছুমান বিতৰ্কৰ কথা আছে জুবিন গাৰ্গৰ জীৱনৰ লগত জড়িত। সেই সকলোখিনি আপোনালোকে এই কিতাপখনত পঢ়ি গম পাব। এই চাওক কিতাপখনত জুবিন গাৰ্গৰ গীত, জুবিন গাৰ্গৰ বিভিন্ন ফটো, এয়া বিভিন্নজন ব্যক্তিয়ে কিতাপখন কেনেধৰণে, আৰু এয়া বিভিন্নজন ব্যক্তি, প্ৰস্তুতি পৰাশৰ, যতীন বৰা, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াকাক, সকলোখিনি ব্যক্তি ইয়াত লিখিছে। পবিত্ৰ মাৰ্ঘেৰিটা, মানস ৰবীন, বিভিন্ন ধৰণৰ সাংস্কৃতিক মহলৰ লগত জড়িত ব্যক্তিয়ে লিখিছে। জুবিন গাৰ্গৰ বিভিন্ন বন্ধু বান্ধৱ সকলোৱে এই কিতাপখনত লিখিছে। আৰু কিতাপখনৰ শেষৰ ফালে এয়া জুবিন গাৰ্গৰ বিভিন্ন ফটো দিয়া আছে, সুন্দৰ। আপোনালোকে কিতাপখন কিনিলে সকলোখিনি দেখিবলৈ পাব, পঢ়িবলৈ পাব। এই কিতাপখন অসমীয়া কোনোবা এপত, বিজনেছ এপত ইনষ্টল পোৱা যায় যদিও মই অৰ্ডাৰ দিবলৈ চাইছিলোঁ, কিন্তু অহা বা পোৱা নাছিলোঁ। গতিকে আপোনালোকে যদি কিতাপখন পঢ়িব বিচাৰে পঢ়িব পাৰে। আৰু এই কিতাপখন যিসকলে জুবিন গাৰ্গক বেয়া পায় বা জুবিন গাৰ্গক বেয়া বুলি ভাবি থাকে, সেইসকলে পঢ়িব নিতান্ত। কাৰণ জুবিন গাৰ্গৰ যিখিনি সৃষ্টিশীলতা বা কিবা, সেইখিনি ইমান সমালোচনা, জুবিন গাৰ্গে ক'ৰবাত কেতিয়াবা দুই এটা সৰু সুৰা ভুল কৰিলেও সেইখিনি ইমান সমালোচনাই থকা সৰকা কৰিব নালাগে। আৰু জুবিন গাৰ্গক অলপ সন্মান মৰম কৰিব লাগে, কাৰণ তেওঁ এজন শিল্পী হয়। অসমীয়া সমাজৰ কাৰণে, অসমীয়া সংস্কৃতিৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে যথেষ্টখিনি কৰি আছে। তেখেতক আমি সদায় অনুপ্ৰেৰণা যোগাব লাগে, কাৰণ তেখেতৰ পৰা আমি এতিয়াও বহুতখিনি বাকী আছে পাবলৈ। গতিকে ভিডিঅ'টো যিসকলে চালে সেইসকললৈ মই ধন্যবাদ জনাইছোঁ। কিতাপখন যদি আপোনালোকে পাৰে পঢ়িব, জুবিন গাৰ্গ ইত্যাদি জোনাক যুগান্তৰ পৰা সম্পাদনা। মই ইয়াৰ পিছত আৰু এখন জুবিন গাৰ্গৰ বিষয়ে কিতাপৰ ওপৰতে ভিডিঅ' এটা বনাম। গতিকে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, তাৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ।